জাতি মাটি আৰু ভেটি ৰক্ষাৰ সপোন দেখুওৱা বিজেপি চৰকাৰৰ ফোপোলা স্বৰূপ বন্ধ কৰি গৈছে ইখনৰ পিছত সিখন মাতৃভাষা মাধ্যমৰ বিদ্যালয়। বিগত 5 বছৰত চৰকাৰে বন্ধ কৰিছে 2980খন মাতৃভাষা মাধ্যমৰ বিদ্যালয়। চৰকাৰে নতুনকৈ আকৌ বন্ধ কৰিবলৈ লৈছে অসমৰ 25খন জিলাৰ 91খন প্ৰাথমিক বিদ্যালয়। 2025 চনৰ ডিচেম্বৰ মাহলৈ বন্ধ হৈ যোৱা মাতৃভাষা মাধ্যমৰ বিদ্যালয় হ'ব 3071খন। বিগত 5 বছৰত বিজেপি নেতৃত্বাধীন অসম চৰকাৰে চৰকাৰৰ শিক্ষা ক্ষেত্ৰ আঁচনি নামৰ আঁচনিখনৰ অধীনত বিদ্যালয় একত্ৰীকৰণৰ জৰিয়তে অসমত বন্ধ কৰিছে 2980খন মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়। আৰু এতিয়া হিমন্ত চৰকাৰে পুনৰ বন্ধ কৰিবলৈ ওলাইছে অসমৰ মুঠ 25খন জিলাৰ 91খনকৈ মাতৃভাষা মাধ্যমৰ প্ৰাথমিক বিদ্যালয়। আৰু সেই মৰ্মে ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালনালয়ে এই বিদ্যালয়সমূহ বন্ধ কৰাৰ নিৰ্দেশ ইতিমধ্যেই প্ৰদান কৰিছে। এই নিৰ্দেশ অনুযায়ী কামৰূপ, লখিমপুৰ আৰু শিৱসাগৰত